এখন ঘোষণাকারী জিন্দাবাদ 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 একটা ছবি ভোট দিও ভোট দিও ভোট দিও একটা ছবি ভোট দিও ভোট দিও ভোট দিও এখন ঘোষণাকারী জিন্দাবাদ 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 ইপিপি জিন্দাবাদ 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 আগতে মই এতিয়া আজি নিউ জইন হৈছোঁ UPPL দলত। আগত কি দলত আছিলে? আগতে একো দলত থকা নাই মই, আজি ফাৰ্ষ্ট আজি first time। নতুন জইনিং UPPL দলত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। ভাল লাগিছে। কেনেকুৱা কাম কৰি যাব? UPPL দলত আহি আশা কৰোঁ আগৰ দৰে যেনেকুৱা শান্তি শৃংখলা নোহোৱা হৈছিল আমাৰ BDCত, আশা কৰিছোঁ যে আগন্তুক দিনত শান্তি শৃংখলা বজাই ৰাখক আমাৰ UPPL দলে ৰাইজৰ হকে কাম কৰি যাব। আহিলে আপুনি? আমি আজি 11 জনে জইন হৈছোঁ। কি জাগাৰ? আমি বাসুগাৰ পৰা আহিছোঁ, বেছি শিৱলি পৰে। আজি UPPL দলত যোগদান কৰিলে। আগত কি দলত আছিলে আপুনি? আগত মই BPF দলত আছিলোঁ, বিপৰীত দলত আছিল। কেই বছৰ বিপৰীত দলত আছিল? মই 4 বছৰ আছিলোঁ। 4 বছৰ। এতিয়া আজি UPPL আহি কেনেকুৱা লাগিছে মনটো? এতিয়াতো খুব ভাল লাগিছে, আমাৰ হিচাপে খুব ভাল লাগিছে। UPPL কিয় আহিলে? কি কাৰণে আহিছে UPPL? আহিলে উন্নতিৰ কাৰণে। সেইটো কাৰণে